হয় চাওক, আজি আমাৰ এই 7 নম্বৰ ভগামুখত যি উচ্ছেদ অভিযান চলিছে, আপোনালোকে চাইছে ইয়াৰ পৰিৱেশ কিমান দুখজনক পৰিৱেশ হৈছে। আজি চাওক, আজি যুগ যুগ ধৰি এই মানুহখিনি ইয়াত বসবাস কৰি আছে আৰু ইয়াত বসবাস কৰা মানুহখিনি বেলেগ ঠাইৰ পৰা অহা নাই, কাৰণ যিটো ছাইড উচ্ছেদ কৰা নাই এই ছাইডত মানুহখিনি 60-70 বছৰ ধৰি ইয়াত বসবাস কৰি আছে আৰু তেওঁলোকেৰে ল'ৰা ছোৱালী হৈছে, ল'ৰা ছোৱালী তেওঁলোকে গৈ পেলাই সেইটো ছাইডত ঘৰ সজাইছে, বসবাস কৰি আছে। আজি তেওঁলোকে ঘৰ সজাইছে আজি 30 বছৰ ধৰি, আৰু 30 বছৰ ধৰি যে তেওঁলোকে বসবাস কৰি আছে, এইখিনি কিন্তু তেওঁলোকে জোৰ জবৰদস্তি দখল কৰা নাই চৰকাৰী মাটি। এই চৰকাৰী মাটিখিনি যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি মাটি আছে, ইয়াত ৰেঞ্জ অফিচত মিলাই তেওঁলোকে এই সহজ সৰল মানুহখিনিৰ পৰা, গাঁৱলীয়া মানুহখিনিৰ পৰা কিবা এটা অংকত টকা লৈ পেলাই তেওঁলোকক ইয়াত সংস্থাপন কৰিছিলে, তেওঁলোকক ইয়াত বহিব দিছিলে। আৰু তেতিয়া আছিলে অসম গণ পৰিষদৰ চৰকাৰ, বৰ্তমান চৰকাৰৰ মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ আছিলে অসম গণ পৰিষদ চৰকাৰ। কিন্তু আজিৰ দিনত তেওঁলোকৰ কোনো খা খবৰ লোৱা নাই। এই মানুহখিনিক আজি ইয়াত উচ্ছেদ কৰা হৈছে। গোটেই জীৱন কষ্ট কৰি কাম কৰি পেলাই এটা সপোনৰ ঘৰ সজাইছে, আজি সেই ঘৰ ভাঙি দিয়াৰ কাৰণে অঘৰী হৈ গৈছে মানুহখিনি। আজি চাওক, হাজাৰ হাজাৰ মানুহ গৰাখহনীয়াৰ কাৰণে, যিখিনি গৰাখহনীয়াৰ কাৰণে আজি মাথাউৰিৰ ওপৰত, ৰাস্তাৰ ওপৰত মানুহে অঘৰী জীৱন যাপন কৰিছে, সেই মানুহখিনিকে আজিলৈকে চৰকাৰ সংস্থাপন দিব পৰা নাই। তাৰ ভিতৰত আজি জেগা ঠায়ে ঠায়ে বিভিন্ন ধৰণে উচ্ছেদ কৰি আছে। আজি বিশেষকৈ সংখ্যালঘু এলেকাত তেওঁলোকে উচ্ছেদৰ এই চৰকাৰখনে ইয়াত যে উচ্ছেদটো চলাই আছে, ইয়াত চৰকাৰী অনুষ্ঠান আছে, চৰকাৰী অনুষ্ঠান আছে, আপোনাৰ মছজিদ আছে, মাদ্ৰাছা আছে, আপোনাৰ চৰকাৰী স্কুল আছে, ইয়াত অংগনবাদী চেণ্টাৰ আছে, বিদ্যুতৰ ব্যৱস্থা কৰি দিছে, ৰাস্তা হৈছে, বিভিন্ন ধৰণৰ চৰকাৰী কাম কাজ ইয়াত হৈ আছে। আপোনাৰ 40 ফাইনেন্সৰ 50 ফাইনেন্সৰ বিভিন্ন ধৰণৰ কাম হৈ আছে। যদি এইখিনি উচ্ছেদ কৰিব, যদি চৰকাৰী মাটি, যদি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি, তেতিয়াহ'লে ভিডিঅ' আহি পেলাই ইয়াত কিয় চোৱা নাই যে কামখিনি ক'ত হৈ আছে, বা ব্লক ডেভেলপমেণ্ট অফিচৰ পৰা মানুহ আহি পেলাই কিয় চোৱা নাই যে ইয়াত কামখিনি চৰকাৰী ফৰেষ্ট ডিপাৰ্টমেণ্ট মাটিত হৈ আছে না কাৰোবাৰ ব্যক্তিগত মাটিত হৈ আছে। আৰু ইয়াত বসতি কৰা মানুহখিনি সামগ্ৰী সমষ্টিৰে মানুহ, ইয়াৰ বেলেগ সমষ্টিৰ নহয়, আৰু বুৰবন্দা জিপিৰে মানুহ হয় এইখিনি, গতিকে ইয়াৰ লোকেল মানুহ হয় এইখিনি। আৰু এই মানুহখিনিক আজি ইয়াৰ কাৰণে সম্পূৰ্ণৰূপে পূৰ্বৰ চৰকাৰ দায়ী, 100% হয়। নাই, কংগ্ৰেছৰ দিনতো বহিছে, আৰু কংগ্ৰেছৰ দিনতো ইয়াত অনুদান দিছে, কংগ্ৰেছৰ দিনতো ইয়াত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম হৈছে। কিন্তু প্ৰথম বহিছে অসম গণ পৰিষদৰ দিনত, তাৰপিছত কংগ্ৰেছৰ দিনত লাহে লাহে অকণমান ডেভেলপ হৈ গৈছে, গৈ পেলাই এতিয়া মানে আপোনাৰ বিভিন্ন ফেচিলিটি ইয়াত হৈছে, চৰকাৰী যিখিনি সুবিধা লাগে, চৰকাৰী সুবিধা, বিভিন্ন ধৰণৰ সুবিধা ইয়াত মানুহে পাইছে। পাই পেলাই আজি মানুহে স্থায়ীভাৱে ইয়াত বসবাস কৰিব লৈছিলে, আজি তেওঁলোকক অঘৰী কৰি দিছে।